নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ সাজু হৈ আছে তেওঁলোকৰ কাৰণে আহিছে এটা বিগ ব্ৰেকিং নিউজ। তেওঁলোকৰ পৰীক্ষা কেতিয়া আৰু ক'ত কেনেকৈ হ'ব সেই বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাম। আৰু এই পৰীক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি মন্তব্য কৰিছে এই সবিশেষ আমি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাম। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটোৰ এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। তো আপোনালোকৰ এটা সাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তো বলক এতিয়া আমি আপোনালোকক এই মন্তব্যকেইটা প্ৰথমতে শুনাই লওঁ। এটা লৰাই এন্ট্ৰেন্স দিবৰ কাৰণে 50% লাগে। এটা মই লৰাখিনিক পাস কৰাই দিলো, এটা এওঁলোকে মেডিকেল ইঞ্জিনিয়াৰিং দিব পাৰিবনে নাই? CBSE ৰ গাইডলাইনছখন ওলালে আমি সিদ্ধান্ত ল'ব পাৰিম যে সেই গাইডলাইনখনত অসম ফিট ইন হয় নহয়। কাৰণ CBSE ত ইণ্টাৰনেল ইভালুৱেশ্যন হয়, আমাৰতো একো নহয় ইণ্টাৰনেল ইভালুৱেশ্যন। সেইকাৰণে মই কৈছোঁ যে এইটোৰ ক্ষেত্ৰত যিহেতু পৰীক্ষা হ'ব নহ'ব এনেকুৱা কথা নহয় যে এই মাত্ৰই কিবা এটা এনাউন্স কৰি দিয়ক। গতিকে সেইটোত মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব। কালি যেনেকৈ গতিকে মুখ্যমন্ত্ৰী দিল্লীত আছে, তেখেত আহি পোৱাৰ পাছত তেখেতৰ লগত আলোচনা সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আমাৰ তাত যিমানবিলাক ফিডবেক আহিছে বিভিন্ন সংগঠন, বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, তেওঁলোকৰ মতামত পৰীক্ষা পাতাৰ পক্ষত। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে চৰকাৰে কোনো ধৰণৰ এতিয়াও সিদ্ধান্ত লোৱা নাই। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভালকৈ অধ্যয়ন কৰি থাকক। যেতিয়া চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব তেতিয়া আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমত সবিশেষ জনাই যাম। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি থওক, আপোনালোকে সবিশেষ এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।